তাৰ আগতে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাৰ পিছত বেল বটনটো টিপি দিব। তেতিয়া আমাৰ আহিবলগীয়া সকলো আপডেট আপোনাৰ নটিফিকেশ্যনৰ জৰিয়তে আপুনি আপোনাৰ মোবাইলত পাই যাব। বন্ধুসকল, আমি সকলোৱে ভাবোঁ যে এদিন আমি বহুত ধনী মানুহ হ'ম বা ধনী মানুহ হ'বলৈ মন যায়। কিন্তু কিছুমান মানুহ ধনী হোৱাৰ আশাত বেয়া ৰাস্তা বা বেয়া পথ বাছি লয়। এই ভিডিঅ'টো মই কোনো ধৰণৰ উপায় দিব খোজা নাই। কেৱল কিছুমান কথা মই কিতাপৰ দ্বাৰা পঢ়িবলৈ পাইছিলোঁ, সেইবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বন্ধুসকল, কিছুমান লোকে নিজৰ কৰা ভুল আনৰ ওপৰত জাপি দিয়ে আৰু কোনো দায়িত্ব ল'বলৈ নিবিচাৰে বা আঁতৰি থাকে। তেওঁলোকে কয় যে মোৰ হাতত ইমান পইচা থকাহেঁতেন মই আমুকটো কৰিলোহেঁতেন, ইটো কৰিলোহেঁতেন, সিটো কৰিলোহেঁতেন। আমাৰ জীৱনৰ কিছুমান ভুল সিদ্ধান্তই আমাক ধনী হোৱাত বাধা দিয়ে। যদি আমি চেষ্টা কৰোঁৱে বা কিছুমানে আহি কয় তই পাৰিবি জানো, তোৰ এই কামত কিন্তু একো কেৰিয়াৰ নহয় বা এক্সেট্ৰা যাতা কথা কৈ আমাক বাধা আৰোপ কৰিবলৈ চেষ্টা কৰে। তাৰপিছত আমি ভাবোঁ যে মই এই কামটো হাতত লৈ কিবা ভুল কৰিলোঁ নেকি, মোক মানুহে হাঁহিব নেকি। বন্ধুসকল, যদি সফল হ'বলৈ মন আছে তেন্তে এইবিলাক ফেচ কৰিবই লাগিব। প্ৰথমতে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ শিকিব লাগিব, কাৰণ চেষ্টা অবিহনে আপুনি জীৱনত একো কামতে সফল হ'ব নোৱাৰে। যদি কোনো মানুহে পৰিস্থিতিৰ লগত খাপ খাই একাগ্ৰতাৰে চেষ্টা কৰি যায় তেন্তে তেওঁ এদিন নহয় এদিন সফল হ'ব। আৰু আপুনি ইয়াতে এজন সফল আৰু ধনী মানুহ হোৱাৰ পথত খোজ পেলাবলৈ আৰম্ভ কৰিলে বুলি ভাবিব পাৰিব। মহান আমেৰিকান আৱিষ্কাৰক আৰু ব্যৱসায়ী থমাছ আলভা এডিছনে বিজুলীৰ বাল্ব আৰু ফোনোগ্ৰাফীৰ লগতে বহুতো সৰু সৰু আৱিষ্কাৰ কৰিছিল। তেওঁ দুটামান উপদেশ শুনো আহকচোন। তেওঁ কৈছিল, মোক এজন সম্পূৰ্ণৰূপে সন্তুষ্ট মানুহ লগ কৰাই দিয়ক, তেতিয়া মই আপোনাক এজন অসফল ব্যক্তি লগ কৰাই দিম। তেওঁ আৰু কৈছিল যে আমাৰ এটা কমজুৰি আছে যে আমি হাৰ মানি লওঁ। সফল হোৱাৰ এটাই সহজ উপায় আছে যে সদায় চেষ্টা কৰি যোৱা।